প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে মেগী পকৰীৰ ৰেচিপি এটা আগবঢ়াইছোঁ। এই পকৰীবিধ ঘৰতে থকা কিছুমান সাধাৰণ বস্তুৰে কম সময়তে বনাব পৰা যায় আৰু বনাবলৈও একেবাৰে সহজ আৰু খাবলৈও বহুত ধুনীয়া হয়, একেবাৰে মচমচীয়া। তেনেহ'লে বেছি দেৰি নকৰোঁ, আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি মেগী নুডলছখিনি সিজাই ল'ম। তাৰ কাৰণে এয়া 1.5 কাপ পানী গৰম হ'বলৈ দিছোঁ। পানীখিনি উতলি আহিছে। এতিয়া ইয়াতে মই 5 টকীয়া 2টা মেগী নুডলছৰ পেকেট দি দিছোঁ। ইয়াত মছলা বা নিমখ একো নিদিওঁ, একেবাৰে শেষত যোগ কৰিম। মাত্ৰ নুডলছখিনি ভালদৰে সিজাই ল'লেই হ'ল। 2 মিনিটমানৰ কাৰণে হাই ফ্লেমতে এনেদৰে উতলিবলৈ দিব। এয়া মেগী নুডলছখিনি ভালদৰে সিজিলে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু নুডলছখিনি এনেদৰে ৰাখি নথ'ব, লগে লগে কাঁহী এখনলৈ উলিয়াই পেলাব আৰু নুডলছখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। আৰু এইখিনি সময়তে আমি চাই লওঁ আহক বাকী সামগ্ৰীখিনি কি লাগিব। এটা মিডিয়াম সাইজৰ আলু বাকলি গুচাই ভালদৰে ধুই লৈছোঁ। আলুৰ পৰিমাণটো আপোনালোকে নিজৰ হিচাপত দিব পাৰে আৰু আলু নিদিয়াকৈও এই পকৰীবিধ বনাব পাৰিব। আলুটো ভালদৰে ধুই ল'লোঁ, তাৰপিছতে এনেদৰে ৰুকি লৈছোঁ আৰু ৰুকোতে মই পানীতে ৰুকিছোঁ, তেতিয়া আলুখিনি পটককৈ কোলা পৰি নাযায়। এই ধৰণে ৰুকি ল'লোঁ। এতিয়া আমি আলুখিনি 3-4 বাৰমান ভালদৰে ধুই আনিম চাফা পানী ওলোৱালৈকে। এয়া চাওক, আলুখিনি ধুনীয়াকৈ ধুই আনিলোঁ, দেখিছে একদম চাফা পানী ওলাই গ'ল। এইখিনি অৱস্থালৈকে ধুই ল'ব লাগে, তেতিয়া পকৰীকেইটা বেছি মচমচীয়া হয়। গতিকে আপোনালোকেও এনেদৰে ধুই ল'ব। আনফালে মেগী নুডলছখিনিও ঠাণ্ডা হৈ গ'ল। এতিয়া মই বাতি এটালৈ লৈ লৈছোঁ। তাৰপিছতে যিখিনি আলু ৰুকি লৈছিলোঁ, এই আলুখিনি এনেদৰে পানীৰ পৰা বাতিটোলৈ দি ল'ম আৰু দিওঁতে অলপ এনেদৰে চেপি চেপি দিব, যাতে ইয়াত থকা এক্সট্ৰা পানীখিনি ভালদৰে নিগৰি যায়। এতিয়া মিডিয়াম সাইজৰ এটা পিঁয়াজ পাতল পাতলকৈ এনেদৰে দীঘলে দীঘলে কাটি লৈছিলোঁ। পিঁয়াজখিনি এতিয়া যোগ কৰি দিলোঁ। এটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ। জলকীয়া আপোনালোকে নিজৰ হিচাপত দিব আৰু ইয়াত আপোনালোকে অন্য পাচলিও যোগ কৰিব পাৰে, যেনে কেপচিকাম, গাজৰ, বন্ধাকবি, এইবিলাকো অলপ মিহি মিহিকৈ কাটি পেলাই দিব পাৰে। এতিয়া ইয়াতে মই মেগী টেষ্ট মেকাৰ 2টা যোগ কৰি দিছোঁ। লগতে অকণমান হালধি গুড়ি আৰু জোখমতে নিমখ দিছোঁ। নিমখ দিওঁতে সাৱধানে দিব, যিহেতু মেগী মছলাটো নিমখ থাকে, গতিকে সেইটো হিচাপত দিব। সৰু চামুচেৰে আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ ধনিয়া গুড়ি, লগতে আধা চামুচ জলকীয়া গুড়ি। মছলা আপোনালোকে নিজৰ হিচাপত অলপ কম বেছিকৈ ব্যৱহাৰ কৰিব পাৰিব। ইয়াত মই ডাঙৰ চামুচেৰে 2 চামুচ পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি দিলে পকৰীকেইটা খুবেই মচমচীয়া হয় আৰু যদি পিঠাগুড়ি নাথাকে তেতিয়াহ'লে ইয়াৰ ঠাইত কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিব। এতিয়া মই পিঠাগুড়িখিনি যোগ কৰি দিলোঁ। তাৰপিছতে ইয়াত লৈছোঁ প্ৰায় ডাঙৰ চামুচেৰে 3 চামুচমান ময়দা। ময়দাৰ ঠাইত বেচনো ল'ব পাৰিব। আৰু এতিয়া মই অলপ ময়দা যোগ কৰি ল'লোঁ। তাৰপিছতে এতিয়া মই সানি ল'ম। এইদৰে সানি চাই ল'ব, যদি প্ৰয়োজন হয় তেতিয়া পানী যোগ কৰিব। এয়া চাওক, অলপ শুকান শুকান হৈছে। মই এতিয়া ইয়াতে অকণমান পানী যোগ কৰিছোঁ। পানী দিওঁতেও একেবাৰে কম কমকৈ দিব, 1 চামুচমানকৈ দিব। এনেদৰে অলপ অলপকৈ দি চাই ল'ব আৰু যদি প্ৰয়োজন হয় আকৌ ময়দা বা বেচন যোগ কৰি ল'ব। মিশ্ৰণখিনি বহুত বেছি শুকানো হ'ব নালাগে আৰু বহুত বেছি পনীয়াও হ'ব নালাগে, এই ধৰণে বান্ধ খালেই হৈ যাব। এয়া হৈ গ'ল। এতিয়া আমি পকৰীকেইটা ভাজি ল'ম। আনফালে কেৰাহীত অলপ ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ। ৰিফাইন তেলৰ ঠাইত মিঠাতেলো ল'ব পাৰিব। তেলখিনি ভালদৰে গৰম হ'ল। এতিয়া আমি পকৰীকেইটা ভাজি ল'ম। মিশ্ৰণখিনি হাতেৰে এনেদৰে দি গৈছোঁ সৰু সৰুকৈ আৰু মিশ্ৰণখিনি দিওঁতে এই ধৰণে দি যাব, লাড্ডু কৰি কৰি নিদিব, তেতিয়া ভিতৰখিনি ভালদৰে নিসিজে। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছোঁ আৰু মিডিয়াম ফ্লেমতে পকৰীকেইটা ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। জুইটো বেছি বঢ়াই পেলাই পকৰী নেভাজিব, তেতিয়া বাহিৰটো পটককৈ ৰঙা হৈ আহিব কিন্তু ভিতৰখিনি নিসিজিব। এয়া মাজে মাজে লৰাই দিছোঁ। এইদৰে লৰাই থাকিব আৰু ৰঙচুৱা হোৱালৈকে পকৰীকেইটা ভাজি ল'ব। এয়া পকৰীকেইটা ভালদৰে সিজিলে আৰু ধুনীয়াকৈ ৰঙচুৱাও হ'ল। এতিয়া মই নমাই ৰাখিছোঁ। ঠিক একেদৰে বাকী থকা মিশ্ৰণখিনিও এনেদৰে দি গৈছোঁ আৰু একেধৰণে পকৰী ভাজি ল'ম মিডিয়াম ফ্লেমত ৰঙচুৱা হোৱালৈকে। এতিয়া অলপ পকৰী প্লেট এখনলৈ উলিয়াই লৈছোঁ। লগতে গ্ৰীণ চিলি চচ, টমেটো চচ আৰু অকণমান নেমু লৈ লৈছোঁ। আপোনালোকে মন পচন্দৰ যিকোনো জ্বলা চাটনিৰ লগত এই পকৰীবিধ খাব পাৰিব। খাবলৈ বিৰাটেই ধুনীয়া হয় আৰু খুব মচমচীয়া হয়। যিসকলে ঘৰত এনেদৰে মেগী পকৰী বনোৱা নাই, এবাৰ বনাই চাব। মন কৰিলে একেবাৰে সহজ বনাবলৈ আৰু লগতে খুব কম সামগ্ৰীৰে আমি বনাব পাৰোঁ।
তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া আগলৈ যি ভিডিঅ' দিওঁ তাৰ নটিফিকেশ্যনবোৰ আপুনি পাই থাকিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে সোনকালে লগ পাম। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।